বাইবেল মানৱ জাতিৰ ইতিহাসত অতিকৈ প্ৰভাৱশালী পুস্তকবিলাকৰ মাজত ই এখন অন্যতম পুস্তক। আমি কিয় জীয়াই আছো বোলা মহৎ প্ৰশ্নক ই অনুসন্ধান কৰে। আচৰিত কাৰ্যবোৰ কৰিবলৈ ই অনেক লোকক উৎসাহ যোগাইছিল আৰু আন বহুতকে বিমূৰত পেলাইছিল। আৰু হয়তো আপোনাৰ লগতো একেই হ'ব পাৰে। গতিকে প্ৰকৃততে বাইবেলনো কি হয়? বাৰু বাইবেলখন হৈছে পুস্তকবিলাকৰ এখন সৰু পুথিভঁৰাল, যি নেকি প্ৰাচীন কালৰ ইছৰাইল লোকসকলৰ ইতিহাসৰ পৰা উৎপন্ন হৈছিল। আৰু এটা অৰ্থত তেওঁলোক আন যিকোনো প্ৰাচীন সভ্যতাৰ দৰেই আছিল, কিন্তু তেওঁলোকৰ মাজত ভাৱবাদী নামৰ ব্যক্তিৰ এটা দীঘলীয়া শাৰী আছিল আৰু তেওঁলোকে ইছৰাইলৰ কাহিনীটিক যিকোনো বিষয়ৰ দৰে লক্ষ্য কৰিছিল, কিন্তু ইয়াক সাধাৰণ বুলিয়েই গণ্য কৰিছিল। ঈশ্বৰে সকলো মানৱ জাতিৰ বাবে যি কৰিছিল তাৰ এটা কেন্দ্ৰীয় বিষয়স্বৰূপে তেওঁলোকে ইয়াক গণ্য কৰিছিল। আৰু এই ভাৱবাদীসকল সাহিত্যিক প্ৰতিভাশালী আছিল। সঁচাকৈনে? হয়, তেওঁলোকে মহাকাব্যিক আখ্যান আৰু অতি অত্যাধুনিক কবিতা লিখিবলৈ পাৰ্গতালীৰে ইব্ৰী ভাষাক সজাই লৈছিল। তেওঁলোক উপমা আৰু কাহিনী কোৱাত পাকৈত আছিল, আৰু এই সকলোবোৰৰ সহায় লৈ তেওঁলোকে মৃত্যু আৰু জীৱন আৰু মানৱ সংগ্ৰামৰ বিষয়ে জীৱনৰ আটাইতকৈ জটিল প্ৰশ্নবোৰ অন্বেষণ কৰিছিল। গতিকে এই কিতাপখন বহুতো ভিন্ন লোকসকলে লিখিছে। হয়, আৰু উক্ত শাস্ত্ৰাংশবোৰ হাজাৰ বছৰৰ মূৰত প্ৰকাশ কৰা হৈছিল। মিছৰত ইছৰাইলৰ উৎপত্তিৰ পৰা আৰম্ভ হৈ তেওঁলোকৰ প্ৰথম মন্দিৰ নিৰ্মাণৰ সৈতে তেওঁলোকৰ ৰাজ্য স্থাপন হোৱালৈ লিপিবদ্ধ হৈছিল। কিন্তু অৱশেষত বেবিলনিয়াসকলে তেওঁলোকক পৰাস্ত কৰি বন্দী কৰি লৈ গৈছিল। ইয়াৰ পাছত তেওঁলোকৰ ইতিহাসৰ এক জটিল মুহূৰ্তত অনেক ইছৰাইলীয়া লোকসকলে তেওঁলোকৰ দেশলৈ উভতি আহিছিল। তেওঁলোকে দ্বিতীয়টো মন্দিৰ নিৰ্মাণ কৰিলে, তেওঁলোকে নিজৰ পৰিচয়ৰ সংস্কাৰ কৰিলে, আৰু এই সময়তে ইহুদী শাস্ত্ৰখন আজি যি আকৃতিত আছে সেই আকৃতিত গঠন হ'বলৈ আৰম্ভ কৰে। হ'ব বাৰু, যিহুদী বাইবেল ইয়াত কি আছে বাৰু? বাৰু ইব্ৰীত ইয়াক এটা সংক্ষিপ্ত ৰূপেৰে কোৱা হয় তানাক। ত বৰ্ণমালাই তৰাহ বুজায়। মাজে সময়ে ইয়াক ব্যৱস্থা পুস্তক বুলিও সম্বোধন কৰা হয়। সেইটোৱে ইছৰাইলৰ 5খন কিতাপৰ ভেটিৰ কাহিনী। ন বৰ্ণমালাই নেভি ইম বুজায়। এয়া হৈছে ভাৱবাদীসকলৰ ইব্ৰী শব্দ, আৰু এই খণ্ডটো ঐতিহাসিক কিতাপবোৰেৰে গঠিত, যিবোৰে ভাৱবাদীসকলৰ দৃষ্টিকোণৰ পৰা ইছৰাইলৰ কাহিনী কয়। ইয়াৰ পাছত আপুনি ভাৱবাদীসকলৰ কাব্যিক পুথিসমূহ পাব। ক বৰ্ণমালাই কেটুভিমক বুজায়। লিখনিবোৰৰ ইব্ৰী শব্দ। এইখন কাব্যপুথি, প্ৰজ্ঞাপুথি আৰু অধিক আখ্যানৰ বৈচিত্ৰ্যপূৰ্ণ সংকলন, আৰু যিহুদীসকলে বিশ্বাস কৰে যে এই সকলোবোৰ সাহিত্যিক গ্ৰন্থৰ জৰিয়তে ঈশ্বৰে তেওঁৰ লোকসকলৰ সৈতে কথা কয়। এতিয়া এই দ্বিতীয় মন্দিৰ নিৰ্মাণৰ কালটো যিহুদীসকলৰ অন্য লেখনিসমূহ প্ৰকাশ কৰা হৈছিল। হয়, সঁচাকৈয়ে বৈচিত্ৰ্যময় লিখনিসমূহৰ এটা গোট, আৰু এইবোৰ যিহুদী সম্প্ৰদায়ৰ মাজত অতি মূল্যৱান আছিল। আৰু প্ৰাচীন কালৰ পৰাই এইবোৰৰ কিছুমান লিখনিক তেওঁলোকৰ শাস্ত্ৰৰ অংশস্বৰূপে গণ্য কৰা উচিত হ'বনে নহ'ব এই বিষয়ে বিতৰ্ক হৈছিল। গতিকে এয়া হৈছে বহু দীৰ্ঘকাল ধৰি লিখা অসংখ্য বিভিন্ন লেখনিবোৰ। তেওঁলোকে সেই সকলোবোৰক কিয় এইদৰে একেলগে সন্নিৱিষ্ট কৰিছিল? হয়, এই শাস্ত্ৰাংশবোৰে একেলগে মিলি কেনেকৈ ঈশ্বৰে এই লোকসকলৰ জৰিয়তে আমাৰ পৃথিৱীত শৃংখলা আৰু সৌন্দৰ্য আনিবলৈ কাৰ্য কৰিছিল তাৰ বিষয়ে এটা মহাকাব্যিক কাহিনী কয়। আৰু এই সকলোবোৰে এগৰাকী নতুন নেতাৰ বাবে আশাৰ সৃষ্টি কৰে, যিয়ে আহি সকলো সৃষ্টিক নৱীকৰণ কৰিব। আৰু ইয়াৰ পাছত তানাক সামৰণি পৰিছে, আৰু উক্ত নেতাগৰাকী নাহিল। গতিকে ই হৈছে অতি নিপুণতাৰে কৰা কৌশলপূৰ্ণ কাৰ্য, কিন্তু ইয়াৰ সামৰণি দিয়া হোৱা নাই। সেয়া প্ৰকৃততে সঁচা। এতিয়া কিছু শতিকাৰ পাছত নাছৰতে যীশু নামৰ এজন যিহুদী ভাৱবাদী দৃশ্যপটলৈ আহে। তেওঁ দাবী কৰিছিল যে তেওঁ তানাক কাহিনীটিক আগবঢ়াই নিছে। হয়, গতিকে যীশুৱে কিছুমান আচৰিত কাৰ্য সম্পন্ন কৰিছিল। তেওঁক বধ কৰা হৈছিল, কিন্তু তেওঁৰ অনুগামীসকলে দাবী কৰিছিল যে তেওঁ মৃত্যুৰ পৰা পুনৰ জি উঠিছিল। হয়, তেওঁলোকে কৈছিল যে যীশু সেই বহু প্ৰত্যাশিত নেতা যিয়ে জগতখনক পুনৰুদ্ধাৰ কৰিব, আৰু সেইবাবে তেওঁৰ প্ৰথম অনুগামীসকলে, যাক পাচনি বুলি কোৱা হয়, তেওঁলোকে যীশুৰ কাহিনীৰ বিষয়ে নতুন সাহিত্যিক গ্ৰন্থ ৰচনা কৰিলে। তেওঁলোকে ইয়াক শুভবাণী বা শুভবাৰ্তা বুলি অভিহিত কৰিছিল। ইছৰাইলৰ বাহিৰত যীশুৰ আলোড়নটি বিয়পি পৰাৰ বিষয়ে তেওঁলোকে পাচনিৰ কৰ্ম নামৰ এটা বিৱৰণী লিপিবদ্ধ কৰিছিল, আৰু ইয়াৰ পাছত তেওঁলোকে প্ৰাচীন কালৰ সমগ্ৰ বিশ্বত থকা বিভিন্ন যীশুৰ সমাজবোৰলৈ পত্ৰবোৰ প্ৰেৰণ কৰিছিল। আৰু এই লেখনিবোৰক তেওঁলোকে শাস্ত্ৰৰ অংশস্বৰূপে গণ্য কৰিছিল। হয়, পাচনিসকলে এই সকলোবোৰ তানাকত উল্লেখ থকা সেই মহাকাব্যিক কাহিনীটোৰ সিদ্ধকৰণৰ বাবে এই পত্ৰবোৰ লিখিছিল, আৰু তেওঁলোকে যিহুদী পৰম্পৰাৰ সাহিত্যিক প্ৰতিভাক অব্যাহত ৰাখিছিল। তেওঁলোকে ইয়াকো বিশ্বাস কৰিছিল যে ঈশ্বৰে ইছৰাইলৰ শাস্ত্ৰৰ সমান্তৰালভাৱে উক্ত লিখনিবোৰৰ যোগেদিও তেওঁলোকৰ সৈতে কথা পাতিছিল। গতিকে সেয়াই হৈছে পুৰণি আৰু নতুন নিয়ম। কিন্তু আদিম খ্ৰীষ্টিয়ানসকলে দ্বিতীয় মন্দিৰৰ সময়ৰ আন সাহিত্যৰ বিষয়ে কি ভাবিছিল?
বাৰু এই কিতাপবোৰৰ কিছুমানৰ বিষয়ে বিভিন্ন গোটৰ মতামত বেলেগ বেলেগ আছিল, কিন্তু আমি জানো যে তেওঁলোকে সেইবোৰ পঢ়িছিল আৰু এই লিখনিবোৰক মূল্য দিছিল কাৰণ তেওঁলোকে যিহুদী শাস্ত্ৰৰ সৈতে সেইবোৰক আগবঢ়াই নিছিল। হ'ব বাৰু, গতিকে আমি যিহুদী শাস্ত্ৰ তানাকক লাভ কৰিলো, দ্বিতীয় মন্দিৰ নিৰ্মাণৰ সময়ৰ অন্য লেখনিবোৰ পালো, আৰু সেয়া হৈছে অসংখ্য সাহিত্য। গতিকে মোৰ বাইবেলখনতনো কি আছে বাৰু? বাৰু খ্ৰীষ্টিয়ান আলোড়নটিয়ে 2000 বছৰ কালছোৱাত বিভিন্ন ৰূপবোৰ লৈছে আৰু আৰম্ভণিৰে পৰা সকলো খ্ৰীষ্টিয়ান লোকসকলে তানাক আৰু নতুন নিয়মক শাস্ত্ৰস্বৰূপে স্বীকৃতি দিছে আৰু শতিকা জুৰি দ্বিতীয় মন্দিৰৰ সময়ৰ সাহিত্যবোৰৰ অধিকাংশকেই বাইবেলৰ পৰম্পৰাৰ অংশ হিচাপে পঢ়া হৈছিল। কেথলিক মণ্ডলীয়ে অৱশেষত এই লিখনিবোৰক স্বীকৃতি প্ৰদান কৰিছিল আৰু এই সংগৃহীত পুস্তকবোৰৰ মাজত কিছুমান পুস্তকক দ্বিতীয় কেননিকেল পুস্তক বুলি অভিহিত কৰিছিল। কিছুমান অৰ্থডক্স মণ্ডলীসমূহে এই দ্বিতীয় মন্দিৰৰ সাহিত্যৰ পৰা আৰু অধিক পুস্তক ব্যৱহাৰ কৰিছিল আৰু তাৰ পিছত 1500 শতিকাত সংস্কাৰৰ সময়ছোৱাত প্ৰটেষ্টাণ্ট খ্ৰীষ্টিয়ানসকলে ভাৱবাদী আৰু পাচনিসকলৰ আটাইতকৈ পুৰণি লিখনিবোৰলৈ উভতি যাব বিচাৰিছিল। গতিকে তেওঁলোকে কেৱল পুৰণি আৰু নতুন নিয়মহে গ্ৰহণ কৰিছিল। হ'ব বাৰু, মই ভাবো মই বুজি পাইছো, কিন্তু এই সকলোবোৰ ভিন্ন লেখকে হাজাৰ বছৰতকৈ অধিক সময় প্ৰস্তুত কৰা গ্ৰন্থৰ সংকলনে এটা ঐক্যবদ্ধ কাহিনী কেনেকৈ কয়? হয়, সেই প্ৰশ্নটোৱে আমি আমাৰ পৰৱৰ্তী ভিডিঅ' আলোচনা কৰিম।